তো বৰষুণ পৰিলে অলৰেডি এইবিলাক এটা জেগাবোৰ কিন্তু বহুত ভাল দেই, মজা জেগা। এই চাব পাৰে বহুত বৰষুণ পৰিছে যে বাইকখনে খোলো আমি গোটেই ভিজি গলো চাওক অৱস্থা নাই আৰু পুৰা ভিজি গল। আৰু ৰেইনকোটটো নানিলেও বহুত বেয়া হৈছে, মোৰ হাত একদম ভঙা পৰিছে, বাইক চলোৱা অৱস্থাত নাই। তো চাওঁ বৰষুণ তাত কিমান দেৰিলৈ থাকে। একচুৱেলি ভুলটো আমাৰে বাৰু যে চেৰাপুঞ্জীত বৰষুণ পৰিয়ে থাকে, আমি জানোৱে সৰুৰ পৰা কিতাপত পঢ়ি আহিছোঁ। বাট একচুৱেলি মানে মানিটো কথা আছেতো, মানি নাই ইমান। তো বাইকখনো নিজৰ নহয়, চ' সদায় অহা যোৱা কৰি থকাটো নহয়, তো গতিকে সেইকাৰণে ৰেইনকোটটো লোৱা হোৱা নাই আৰু। ঠিক আছে বাৰু, ইয়াতে অলপ ৰখি লওঁ, কিমান টাইম থাকিব বাৰু চাওক। চাওক ইমান কুঁৱলী, আমি এই ৰাস্তাত পুৰা ভিজি ভিজি আহিছো আপোনালোকৰ কাৰণে। কাৰণ আমি আপোনালোকৰ কাৰণে ইয়াত আপোনালোকক বস্তুবোৰ দেখাবৰ কাৰণে আহিছো। চ' এতিয়া ভিজি ভিজি কপি মানে কেমেৰাটো ল'ব পৰা নাই মই, মানে এনেকুৱা ভিজিছো আৰু এনেকুৱা ঠাণ্ডা লাগিছে না, মানে আল্টিমেট ঠাণ্ডা লাগিছে। এই বাইক আমি যাই আছো কিন্তু পাৰা নাই, কিন্তু গৈ আছো আৰু একো খোৱা নাই ৰাতিপুৱাৰ পৰা গাইজ। আমি বাছ অকণমান পানী খাইছো আৰু আপেল এটা খাই ওলাই আহিছো। এতিয়ালৈকে একো খাব পৰা নাই। চাওঁ কিমানলৈকে যাই পাওঁ, আপোনালোকক দেখাই আছো। পুৰা কুঁৱলী, এই দুপৰীয়া কুঁৱলী দি আছে। হে ভগৱান, কুঁৱলী, এই কুঁৱলীত আজি এনেকুৱা ঠাণ্ডা লাগিছে, মই একো দেখা পোৱা নাই, চব আন্ধাৰ আন্ধাৰ। মোৰ একদম হাত থাকি গৈছে, এইটো দেখা পাতে সি গৰম ইফালে দেখি আমি ভাবি পোৱা নাই কি কৰো। কি মনৰ নজাৰা দেখিছেনে, কিমান ধুনীয়া লাগিছে। এইবোৰৰ কাৰণে আমি ইমান এফৰ্ট কৰিছো, নহ'লে বা নকৰিলো হয়। মেঘালয়খন বহুত ধুনীয়া সঁচাকৈ, কিন্তু আমি বহুত ভিজিলো, তাৰ কাৰণে আকৌ বেয়া লাগিল দেই। এইবোৰ চাব ইমান ধুনীয়া, কিবা এটা পাবৰ কাৰণে কিবা এটাতো ইয়াত কৰিবই লাগিব ন। চ' সেইটো কাৰণে আৰু আহিছো আৰু দেই আপোনালোকে। তো আমি গৈ আছো আমাৰ মঞ্জিললৈকে। আমি কিন্তু হাৰ মানা নাই, আমি নামানো হাৰ। আমি বৰষুণত ভিজি ভিজি অলপ ভিডিঅ' বনাওঁ, আমি একো খোৱা নাই, তথাপিও আমাৰ পুৰা ওপৰত ভিডিঅ' বনাই আছো। এনেকুৱাই আমি আৰু কি কৰিব আৰু, পুৰা বাইক চলাই আছো ঠাণ্ডাত। মানিব লাগিব দেই, এই ঠাণ্ডাত তুমি পাৰিছো বাইক চলাব, ময়ো পাৰিছো কিন্তু তাৰ বাইকত উঠি যাবলৈ। আমাৰ তাত মানিব লাগিব কিন্তু। পাইন গছ, মজা জেগা দেই। আমি যিমান দূৰ গৈ আছো ইমানে মজা মজা জেগাবোৰ পাই আছো, ইমান ভাল লাগিছে ন, চকু হাত পৰি যায় পুৰা। আমি চাওক নাই কিমান ধুনীয়া, এনেকুৱা ধুনীয়া জেগা গুৱাহাটীততো ক'তো নাই। ইয়াত কোনো পলিউশ্যন নাই, ইয়াত বহুত পলিউশ্যন হয়, সেইটো বহুত ভাল লাগে। ইয়াত বেমাৰ আজাৰ বহুত কম হয়, গছ গছনি আছে, ধুনীয়াকৈ অক্সিজেন পোৱা যায়, ইয়াত বহুত ভাল হয় থাকিবলৈ। কিন্তু বৰষুণ দিয়াৰ কাৰণে অকণমান অসুবিধা হ'ব পাৰে, কিন্তু বাকীখিনিতো বঢ়িয়া। এখন দলঙত একোৱে দেখা পোৱা নাই, ইমানে মানে কুঁৱলী পৰি আছে। একো দেখা পোৱা নাই কুঁৱলীৰ কাৰণে। আমি এনেকে গৈ আছো,
ইমান ঠাণ্ডা পৰিছে ন, কঁপি কঁপি গৈ আছো। বতাহো মাৰি আছে। বতাহ মাৰি আছে। ভুট্টা খাওঁ। কি কৈ আছে কিবা ভুট্টা খাব, বাট নাখাওঁ কাৰণ মোৰ ভোক লাগিছে। মই ভাত খাম, মই ভতুৱা, মই ভাতৰ হয়, মই ভাতে ভাল পাওঁ। বেলেগ বস্তু মই খোৱা নাযায়। যেতিয়া ভোক লাগে তেতিয়া ভাত খাব লাগে নে বেলেগ খাব লাগে। ই চাওক পুৰা খুৱাই থৈ পেলাই খাওঁ, পুৰা খুৱাই থৈ গৈছে। এনেকুৱা জেগাত ন পুৰা প্ৰিপাৰেশ্যন আহিব লাগে। আমি একো প্ৰিপাৰেশ্যন নোহোৱাকে আহিছো। আমি অহা নাছিলো, আহিছো। চ' মানে বহুত ঠাণ্ডা লাগিছে সেইটো কাৰণে। ত' আগলৈকে আমি প্ৰিপাৰেশ্যন কৰি আহিম। এইটো চাওক কি ধুনীয়া জেগা। অ মাই গড, এইটো নিজৰা বৈ আছে, ইমান ভাল লাগিছে। মাই গড, সেইফালে একোৱে ধৰিব নোৱাৰি। গাড়ী আহিছে, গাড়ী। তাই মানে পুৰা আৰু এই ঠাণ্ডাটো চক কিনিহে আহে বোলে। বহুত ঠাণ্ডা লাগিছে ক'বলৈ। পৰিবা। চাওক একদম পুৰা কৈছো নহয়, হাত সৰঙা পৰি গৈছে। কি লাগি আছো গমেই নাপাওঁ। আৰু বেক চাইডত এইটো চাওক, ওচৰৰ পৰা গৈ দেখাই আছো। আৰু ইফালেও চাব পাৰে। চাওক যাব পাৰে। আজি নাযাওঁ, বহুত বতৰটো বহুত বেয়া। কৈছো নহয়, মুখেদি মানে বহুত খং ওলাই আছে। ত' বহুত ভুল কৰিলো আমি এনেকে আহি পেলাই উইদাউট প্ৰিপাৰেশ্যন। মই মানে জাষ্ট প্লেন কৰিলো আৰু আহি গলো, একো ভাবা চিন্তা কৰা নাই। চিন্তাৱৰী দেখাই আছো ৰ'ব ওচৰতকৈ। সেইটো কুকুৰটো চাওকচোন। আৰু বহুত ঠাণ্ডা লাগিছে চাগে, মস্ত ঠাণ্ডা। এই কপি আছে নেকি চেহেৰাটো, কিবা কৰি আছে। বহুত ঠাণ্ডা দেই। এইটো কৈ দিয়া। কিমান গৈছিলা তুমি? কৈছো নহয় মানে বহুত ঠাণ্ডা, কি কম আৰু। কিন্তু জেগাটো মজা আছে। ইমান ভিজিলা আৰু মাই বুগলু। এইটো খেৰঘৰটো বহুত দিনৰ মূৰত দেখিলো। ইখন বোলে পিয়ৰ ভেজ ৰেষ্টুৰেণ্ট, কাৰণ উই আৰ ভেজিটেৰিয়ান। চ' আমি পিয়ৰ ভেজ ৰেষ্টুৰেণ্টত আহি গলো। ইমান ভাল লাগিছে ন, বহুত দিনৰ মূৰত দেখা পোৱাৰ কাৰণে। এতিয়া আমি খাব পেট পূজা কৰিম। এতিয়া নামিলো। কি কৈছে মিষ্টাৰ? ঠাণ্ডা, বহুত ঠাণ্ডা ন? বহুত ঠাণ্ডা। এতিয়া আকৌ বহুত ভোক লাগিছে। এতিয়ালৈকে একো খোৱা নাই, বহুত ভোক। কি হ'ল? আমি আহিছো এতিয়া খাই লওঁ অকণ। তো আমি খাই আহিলো আৰু আমি এতিয়া গৈ আছো 7 Sisters পামেই গৈ আৰু। চ' মানে এতিয়া গাড়ীখন ওলাই আছে, আমি যাওঁগৈ এতিয়া। অলপমান ভাল লাগিল ভাতটো খাই পেলাই, নহলে বহুত বেয়া লাগি থাকে। আমি গৈ আছো এতিয়া
So, we are on the way! Oh my god, আমি আহি আহি ইমান ধুনীয়া জেগা পালো এটা দেখি কোৱাচোন কিবা একদম এইবিলাক খবৰ চাগৈ এইবিলাক খবৰে মিষ্টাৰে গাড়ী চলাই আছে কোৱা আকৌ কিবা ইয়াতে তোমাৰ মানে কি বৰষুণ পৰক বা নপৰক ইয়াতে আপোনালোকে পানী পাবই আৰু পানী টপকে থাকে বঢ়িয়া জেগা মজাহে দেখিছে ইয়াতে গাড়ী লৈ আহিব লাগে বাৰু আমি বাইক লৈ আহিলি কাৰণে ঠাণ্ডাটো বেছি পালো আৰু গাড়ী লৈ আহিলে ইমান নাপালো হয় আমি পাম আৰু আমাৰ মন্দিৰটো য'ত আমি যাবৰ কাৰণে ইমান দিন ৱেইট কৰি আছিলোঁ আমাৰ পইচাও নাছিলে বাৰু তথাপি কিবাকে মিলাই পেলাই আমি আহিছোঁ আৰু বহুত মন আছিলে চেৰাপুঞ্জীৰ চাবলৈ